হেই দোস্ত, ৱেলকাম বেক টু মাই চেনেল MD Kids। এতিয়া মাত্ৰ 6টা বাজিছে আৰু মই যাবলৈ ওলাইছোঁ এতিয়া সোণাপুৰ স্প্ৰিং ভেলী ৰিজৰ্টলৈ। আৰু মোৰ লগত আপোনালোকক লৈ যাম আজি স্প্ৰিং ভেলী ৰিজৰ্টলৈ। ঠিক আছে বলক তেতিয়াহ'লে আজি আমি ভিডিঅ'টো এতিয়া গৈ আছোঁ সোণাপুৰ আৰু মোৰ লগত মোৰ বান্ধৱী পূৰবী। ঠিক আছে বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি এতিয়া সোণাপুৰ পাইছোঁ বৰ্তমান। ইয়াৰ পৰা আৰু বেছি দূৰ নহয়। মোৰ লগত আছে মোৰ বন্ধু কুনাল, আৰু এইটো হ'ল মোৰে ভণ্টি আৰু পূৰবী। গতিকে আমি এতিয়া যাই আছোঁ সোণাপুৰ ৰিজৰ্টলৈ, সোণাপুৰৰ স্প্ৰিং ভেলী ৰিজৰ্টলৈ গৈ আছোঁ। এইখনে হ'ল সেইখন স্প্ৰিং ভেলী ৰিজৰ্ট, য'ত আমি মানে ইমান সময় কৈ আছিলোঁ আহিম আহিম বুলি। এতিয়া পাই গ'লোঁ। এতিয়া আমি ইয়াত গাড়ী ৰখাই কিনে সোমাই যাম ভিতৰত। ইফালে আপোনাৰ বুটিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াত বুটিং কৰিব পাৰিব আপোনালোকে আহিলে। ইটছ ৱাও, ইটছ আমেজিং। বন্ধুসকল, ধুনীয়া প্লেচ একেবাৰে আপোনালোকে আহিব পাৰে। আমি এতিয়া বাদাম খাই আছোঁ, ভোক লাগিছে, গতিকে কিবা খাবলৈ যাওঁ। পিছত আকৌ মানে ভিডিঅ' দীঘলীয়া কৰি দেখুৱাই দি আছোঁ আপোনালোকক। এইটো মোৰ লগৰ এজনৰ পৰা চকুত গ'লি এই ফটো উঠাত ব্যস্ত। এইটো ফটো মাৰিছে কেমেৰামেন। এইটো হ'ল আপোনাৰ ডাইনিং ৰুম মানে স্প্ৰিং ভেলী ৰিজৰ্টৰ। কিন্তু আমাৰ লাগ বেয়া, আমি সেইটো কাৰণে মানে ইয়াত মানে খাবলৈ নাপালোঁ। কাৰণ কিয় মানে দুদিনমান আগতে ইয়াত বুকিং হৈ আছিল টেবুলবোৰ। সেইটো কাৰণে আমি ইয়াত খোৱা নহ'ল, হয়তো বাহিৰত খাব লাগিব। বন্ধুসকল, আমি এতিয়া যাব ওলাইছোঁ। গতিকে আহি ইয়াতে সঁচাকৈ বহুত ভাল লাগিল। একেবাৰে মানে বঢ়িয়া ধুনীয়া ভিউ। আপোনালোকে আহিলে ইয়াতে মানে ভাল লাগিব। পাৰ্টি কৰিলে পাৰ্টি কৰিব পাৰিব। চাৰিওফালে ধুনীয়া সুবিধা আছে। গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।
যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট দি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।